নমস্কাৰ। ঐতিহ্যমণ্ডিত চামগুৰি সত্ৰৰ ইতিহাসৰ দ্বিতীয় তথা অন্তিম খণ্ডটো আপোনালোকলৈ আগবঢ়াইছোঁ। যদিহে আপুনি প্ৰথম খণ্ডটি এতিয়াও চোৱা নাই, ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা আপোনালোকে গৈ চাব পাৰে। আগলৈও তথ্য সমৃদ্ধ এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক আৰু শ্বেয়াৰৰ দ্বাৰা আমাক উৎসাহিত কৰক। গুৰুজনৰ কলা সংস্কৃতিৰ ভিতৰত মুখাটো অন্যতম। গুৰুজনৰ ছখন অংকীয়া নাটক, মাধৱপুৰুষৰ যিকেইখন ঝুমুৰা, আটাইকেইখনেই চামগুৰি সত্ৰত প্ৰদৰ্শন হয় বিভিন্ন অনুষ্ঠানত, বিভিন্ন উৎসৱত। তাৰ উপৰিও গোপালতাৰ জন্মযাত্ৰা নাটকখন জন্মাষ্টমীত প্ৰদৰ্শিত হয়। আমাৰ চামগুৰি সত্ৰত এই গুৰুজনৰ ছখন নাটকৰ কিছু কিছু চৰিত্ৰত মুখা ব্যৱহাৰ কৰা হয়, যিটো গুৰুজনে কৰি গৈছে। গুৰুজনে প্ৰথম মুখাৰ সৃষ্টি কৰিছিল, মুখাৰ ব্যৱহাৰ কৰি দেখাইছিল বটদ্ৰৱা থানত চিহ্নযাত্ৰা ভাওনাৰ যোগেদি। এই চিহ্নযাত্ৰা ভাওনাত গুৰুজনে ব্ৰহ্মা, ৰুদ্ৰ, সৰস্বতী, লক্ষী আদি কৰি 14 পাৰিষদ তাত নিৰ্মাণ কৰিছিলে আৰু তাত সেই সময়ৰ ভকতসকলে তেখেতক সহায় কৰিছিলে, যাৰ ফলত তেখেতে সেই চিহ্নযাত্ৰা ভাওনাত ওৰেটো নিশা সেই মুখাসমূহ তাত স্থাপন কৰি ভকতসকলক বুজাইছিল, দেখুৱাইছিল ব্ৰহ্মা এনেকুৱা, ৰুদ্ৰ এনেকুৱা, সৰস্বতী এনেকুৱা, লক্ষী এনেকুৱা, ঠিক তেনেধৰণে শ্ৰীনাৰায়ণ এনেকুৱা সেই 14 পাৰিষদ অংকন কৰিছিল, কৰি ভকতসকলক আমোদ দিছিল। চিহ্নযাত্ৰা ভাওনাখন আছিল গীত প্ৰধান। সেই চিহ্নযাত্ৰা ভাওনাৰ নাটকখন বৰ্তমান ক'তো পোৱা নাযায়, কিন্তু প্ৰচলিত সকলোৰে মুখে মুখে আৰু গুৰুচৰিত্ৰ। আৰু গুৰুচৰিত্ৰৰ মতে চিহ্নযাত্ৰা ভাওনাখন কৰাৰ আগমুহূৰ্তত গুৰুজনে সকলো তৈয়াৰ কৰি ল'বলগীয়া হৈছিল নিজে। খোল, গীত মাতখিনিও তেখেতৰ নিজৰ আছেই, আৰু নিজে তাত সূত্ৰ ওলাবলগীয়া হৈছিল। তাত ৰাম ৰাম গুৰুৱে বায়ন হৈছিলে আৰু গুৰুজন নিজে তাত সূত্ৰ নাচি ভকতক প্ৰদৰ্শন কৰিছিলে। সেই তেতিয়াৰ পৰাই গুৰুজনে সেই বাকী নাটকসমূহত, ছখন নাটকত কিছু কিছু চৰিত্ৰত মুখা সংযোজন ঘটাইছিলে। যেনেকৈ ৰাম বিজয় ভাওনাত মাৰিচ, সুবাহু, তাৰকা এটা ভয়ংকৰ বিকৃত ৰূপ, ভয়ংকৰ দেখাবৰ কাৰণে সেই মুখাসমূহ বনাইছিলে আৰু প্ৰদৰ্শন কৰাইছিলে। ঠিক তেনেকৈ বাকী ছখন নাটকতো তেখেতে সেই মুখাসমূহ তাত তেখেতে ব্যৱহাৰ কৰিছিলে। যেনে কেলিগোপাল নাটকত শংখচূড়, কালীয় দমনত কালীসৰ্প। তাৰ পিছৰ পৰ্যায়ত চামগুৰি সত্ৰত বহুকেইখন নাটকত প্ৰায় আধা সংখ্যক মুখাৰে ব্যৱহাৰ কৰি ভাওনা পাতিবলৈ আৰম্ভ কৰিছিলে। যেনে ৰাৱণ বধ ভাওনাত, কুমোহন ভাওনাত, এনে ভাওনাবিলাকত প্ৰায় মুখা ব্যৱহাৰ হৈছিলে। কিন্তু মুখা সম্পূৰ্ণ মুখাৰে আমাৰ চামগুৰি সত্ৰত ভাওনা হোৱা নাছিল। কালক্ৰমত চতুৰ্দশ যিজন সত্ৰাধিকাৰ কুশকান্তদেৱ গোস্বামী, তেখেত যেতিয়া সত্ৰাধিকাৰ হয়, তেখেতৰ নিজৰ প্ৰচেষ্টাত সত্ৰাধিকাৰ হোৱাৰ আগতেই তেখেতে বহু প্ৰচেষ্টাত মুখাটোক এটা নতুনত্বৰ ৰূপ দিবলৈ চেষ্টা কৰিছিলে। তেখেতে 1975 চনতেই আমাৰ চামগুৰি সত্ৰৰ মুখা সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ তত্ত্বাৱধানত ইণ্ডোনেছিয়াত যেতিয়া ৰাম বিজয় ভাওনা কমলাবাৰী সত্ৰৰ যোগেদি গৈছিল, তাত মাৰিচ, সুবাহু আৰু তাৰকা আমাৰ পিতৃয়ে বনাই তাত পঠাইছিলে, আৰু সেই মুখা তাত প্ৰদৰ্শিত হোৱাত তাত ভূয়সী সমাদৰ লাভ কৰিছিলে। যাৰ ফলত যি মুখা কেৱল আমাৰ ভাওনাত ব্যৱহাৰ হৈছিলে, সেই মুখাক তেখেতে
মানুহৰ ড্ৰয়িং ৰুমত সজাব পৰা মুখা কৰিলে, আদৰ আনিলে। যি মুখা মানুহে জীৱ জন্তুক ভয় খুৱাবৰ কাৰণে ইয়াৰ পৰা মুখা নিছিলে, সেই মুখা বৰ্তমান ভাৰতবৰ্ষৰ বাহিৰেও অন্যান্য দেশত মিউজিয়ামত এতিয়া স্থান পাইছে। তেখেতে সেই মুখাখিনিক অসমৰ জনসাধাৰণক দেখুওৱাৰ উপৰিও ভাৰতবৰ্ষৰ জনসাধাৰণক কেনেকৈ কৌশলপূৰ্ণভাৱে দেখুৱাই মানুহক বেছি আকৃষ্ট কৰিব পাৰি তাৰ চেষ্টা কৰিছিলে। তাৰপিছত তেখেতে এটা অনুমান কৰিলে যে চামগুৰি সত্ৰত মুখাটো মুখাবিলাক যথৰতা আছে। সেইটো 1980 চনতেই তেখেতে মুখাটোক ফল্ডিঙৰ ব্যৱস্থা কৰিলে। তাৰপিছত তেখেতে দেখিলে এই মুখা কেৱল আমাৰ কিছু কিছু চৰিত্ৰত মুখা দেখুৱাই ভাওনাখন কৰা হয়। তেখেতে ভাবিলে যে যদি মুখাটো সম্পূৰ্ণ মুখাৰে আমি যদি ভাওনা কৰিব পাৰোঁ, তেতিয়াহ'লে জনসাধাৰণক আমাৰ চামগুৰি সত্ৰৰ যিটো মুখাৰ আমাৰ যিটো সংস্কৃতি, সেইটো আৰু আমি প্ৰসাৰতা লাভ কৰিম। এই সূত্ৰে তেখেতে নিজে এখন নাটক ৰচনা কৰিলে। সেইখন আছিলে কীৰ্তনৰ আধাৰত শ্যামন্দহৰণ নাটক। আৰু সেই শ্যামন্দহৰণ নাটকখনক তেখেতে কলংকমোচন নাম দি তেখেতে সেই নাটকখন সম্পূৰ্ণ মুখাৰে মাজুলীৰ বিভিন্ন ৰঙমঞ্চত কৰাৰ উপৰিও অসমৰ ৰবীন্দ্ৰ ভৱনকে আদি কৰি বিভিন্ন উল্লেখযোগ্য স্থানত তেখেতে সেই মুখা ভাওনা প্ৰদৰ্শন কৰালে। তাৰপিছত ৰ'বলগীয়া হোৱা নাছিল। ভাৰতবৰ্ষৰ বিভিন্ন স্থানত সেই মুখা ভাওনাই আমাৰ চামগুৰি সত্ৰৰ গৌৰৱ কঢ়িয়াই আনিছিল। তাৰপিছত তেখেতে সেই কলংকমোচন নাটকখনৰ লগত সংযোগ কৰিলে এখন নৃত্য নাটিকা। সেইখনেই আছিল সৰু কোণ ডাঙৰ কোণ। সেই সৰু কোণ ডাঙৰ কোণ নাটক নৃত্য নাটিকাখন ইমানেই মানুহৰ মনোগ্ৰাহী হৈ পৰিল যে কলংকমোচন নাটকখনতকৈও সিংহ নিগনি নাটকখন, নৃত্য নাটিকাখন আমি চামগুৰি সত্ৰই ভাৰতবৰ্ষৰ কিমান ঠাইত আমি প্ৰদৰ্শন কৰিলোঁ তাৰ আমি হিচাপ দিব নোৱাৰা অৱস্থা হ'ল। আৰু সেই নৃত্য নাটিকাখনো জনসাধাৰণৰ কাৰণে বৰ আনন্দদায়ক। তাৰপিছত এখন নাটক তেখেতে আৰু ব্ৰজাৱলী ভাষাত ৰচনা কৰিলে। সেইখনেই হ'ল দশাৱতাৰ নাটক। সেই দশাৱতাৰ নাটকখনো তেখেতে সম্পূৰ্ণ ব্ৰজাৱলী ভাষাত ৰচনা কৰি যিখিনি মুখা তাত প্ৰদৰ্শিত হয়, সেই মুখাখিনি মোৰ ভাতৃ প্ৰদীপ গোস্বামীয়ে তৈয়াৰ কৰিছিলে। আৰু কমলাবাৰী সত্ৰাধিকাৰ শংকৰদেৱ বঁটাপ্ৰাপ্ত দিল্লীত উপাধি পোৱা চামগুৰি সত্ৰৰে সন্তান নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামী, তেখেতে যিখন অংকীয়া ভাওনা সমাৰোহ কমলাবাৰীত প্ৰথম অনুষ্ঠিত কৰিছিলে, তাতেই আমাৰ সেই পিতৃয়ে কুশকান্ত দেৱ গোস্বামীয়ে লিখা দশাৱতাৰ নাটকখন প্ৰথম দিনাই তাত প্ৰদৰ্শিত হৈছিলে আৰু জনসাধাৰণে আদৰি লৈছিলে। তাৰপিছত আমাৰ পিতৃৰ যেতিয়া বয়স 90ৰ ওচৰা-ওচৰি হ'ল, তেখেতৰ বাৰ্ধক্যই যেতিয়া তেখেতক আজৰি আনিছিল, সেই সময়তে আমাৰ দ্বিতীয়খন নাটক প্ৰয়োজন হৈছিল। সেইখন আছিল সীতাহৰণ, ৰাৱণ বধ, বালি বধ,
দুন্দুবিবত এই নাটকখন আমাৰ প্ৰয়োজন হোৱাত আমাৰ এই উল্লেখ কৰি যোৱা কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে নিজে লিখি দিছিল আৰু সেইখন নাটকো এতিয়া আমি সম্পূৰ্ণ মুখাৰে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আমি প্ৰদৰ্শন কৰিছোঁ।